मैं बर्तमान उपस्थित आছো मरिगाँव जिलार पलाहाजुरी এখন নতুন বিদ্যালয় আৰোহণ বিদ্যাপীঠ। এই আৰোহণ বিদ্যাপীঠত আহি চাইছোঁ জাগিৰোডৰ পৰা আৰু বালিগাঁৱৰ পৰা আৰু দূৰ দূৰণিৰ পৰা ইয়াত গায়ক গায়িকা দেখা পাইছোঁ। বিচিত্ৰ অনুষ্ঠান চলি আছে আৰু এই আৰোহণ বিদ্যাপীঠত কণ কণ সৰু সৰু ল'ৰা ছোৱালী অংকুৰৰ পৰা ষষ্ঠ শ্ৰেণীলৈ ইয়াত নাচ গান নৃত্য পৰিৱেশন কৰিছে। খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে, খুব ভাল লাগিছে। আৰু এই আৰোহণ বিদ্যাপীঠত এনেকুৱা নতুন এখন স্কুলত এনেকুৱা দূৰ দূৰণিৰ পৰা গায়ক গায়িকা আহি ইয়াত সুন্দৰ পৰিৱেশন সৃষ্টি কৰিছে। ৰাইজৰ মাজত ফূৰ্তি অনুভৱ হৈছে, ৰাইজে নাচি আছে। ইয়াত এই অনুষ্ঠানত ল'ৰা ছোৱালী ডেকা বুঢ়া মহিলা আদি কৰি বহুত মানুহে ইয়াত যোগদান কৰিছে। ইয়াত ভাল লাগিছে। আমি আহি ইয়াত দেখা পাইছোঁ এটা সুন্দৰ পৰিৱেশ। এই সুন্দৰ পৰিৱেশত ইমান গৰমত মানুহ আহি ইয়াত ভৰপূৰ হৈ আছে। নানান ধৰণৰ গান, অসমীয়া গান নৃত্য পৰিৱেশন হৈ আছে। এই নৃত্য পৰিৱেশনত আৰু গানত মানুহে মগ্ন হৈ ইয়াত শুনি আছে। গৰমত ইমান গৰমত তথাপিও মানুহ আহি বহি ইয়াত ভালকৈ নৃত্য পৰিৱেশন কৰি আছে। ইয়াত ভাল গায়ক আহিছে, গায়িকা আহিছে, ভালকৈ গান গাই আছে। আমি শুনি আছোঁ, ৰাইজেও শুনি আছে। ৰাইজে ইয়াত সঁহাৰি জনাইছে। ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। দৰ্শকসকলে বহুত সহযোগ কৰিছে, বহুত ভাল লাগিছে। লাভলি পাহি। মোৰ ঘৰ মৰিগাঁৱৰ হাবিবৰঙাবাৰী বালিগাঁও। অনুষ্ঠানটো চবতে হৈয়ে থাকে, গুৱাহাটী, নগাঁও, এনেকৈ শিৱসাগৰ বহুত ঠাইত হৈছে। আজিলৈকে আপুনি কিমান অনুষ্ঠান কৰিছে? আজিলৈকে 50 প্লাছে হৈছে আৰু সকলোতে ভালে লাগিছে। সকলোৱে সহযোগ কৰিলে ভাল লাগে আৰু ভালেই লাগি আছে। আজি স্কুলখন অনুষ্ঠিত হোৱা বেছি দিন হোৱা নাই, 3 মাহমান হৈছে। সিহঁতে যি পদক্ষেপ লৈছে, কোনো সুন্দৰ পদক্ষেপ লৈছে, খুব ভাল লাগিছে। একেবাৰে পিছপৰা ঠাইত যে এনেকুৱা এটা প্ৰগ্ৰাম হৈছে, আমি সকলোৱে নতুন আনন্দিত হৈছোঁ। আপুনি জনামতে অঞ্চলৰ ৰাইজৰ পৰা কেনে সঁহাৰি পাইছে? সুন্দৰ সঁহাৰি পাইছোঁ। তেওঁলোকে আমাক ধুনীয়াকৈ কৈছে এনেকুৱা অনুষ্ঠান ইয়াত গঢ়ি উঠিব লাগে। তেওঁলোকৰ সঁহাৰি মতেই আমাৰ এই কামখিনি আগবাঢ়ি গৈছে। এনে আপুনি এজন সচেতন যুৱক হিচাপে উদ্যোক্তাসকলক কি আহ্বান জনাব? উদ্যোক্তাসকলক আমি বহুত তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ দিছোঁ।